কবিতাৰ শিৰোনামা মোৰ হৃদয়ৰ কথাবোৰ। কবি জগদীশ কলিতা। পাঠ জগদীশ কলিতা। তুমি এদিন উভতি আহিবা চিনাকি নদীৰ ঠিকনা বিচাৰি। মই ৰৈ থাকিম প্ৰেমৰ প্ৰতিটো ঘাটত, মাথো তোমাৰ বাবে। ৰাতি খোলা খিৰিকীৰে এচাটি বতাহৰ লগত সোমাই আহে বাঁহীৰ ৰিণি ৰিণি সুৰেদি। বাঁহীৰ সুৰত মোৰ মন উৰি যায় তোমাৰ ওচৰলৈ, তোমাৰ সান্নিধ্য পাবলৈ। শৰতৰ শেৱালিয়ে কঢ়িয়াই আনে আজি তোমাৰ বতৰা। মোৰ বুকুৰ পদূলিৰ শেৱালিজোপা তুমি কিয় জোকাৰি দিলা? টোপাল টোপাল চকুলোৰে তলসৰা শেৱালিৰ দৰে ৰৈ আছো তোমাৰ বাবে। যেতিয়া তোমাক লগ নেপাওঁ তেতিয়া চাৰিওফালে যেন শূন্যতাই সাবটি ধৰে। বহুতো ভয় লাগে মোৰ তোমাক হেৰাই পেলাম বুলি। তেতিয়া তুমি মোক আশ্বাস দিয়া মোক তোমাৰ কৰি ল'বা বুলি। তোমাৰ বাবে হয়, কেৱল তোমাৰ বাবেই সজাইছো মোৰ মনৰ বাগিচাত ৰঙীন সপোন। মোৰ এই সপোনবোৰ নিঃশেষ হবলৈ নিদিবা দেই। উজাগৰি নিশাবোৰত তুমি টোপনি হৈ আহিবা, লগত আনিবা মিঠা মিঠা সপোন। পিন্ধাই দিবা মোক প্ৰেমৰ মালিতা। ধন্যবাদ।